এয়া চামুচ নিমখ দিলোঁ। এতিয়া দিম অকণমান ৰিফাইন, তাৰপিছত গৰম পানীৰে ধুনীয়াকৈ মাৰিম। এই আটাখিনি মাৰা হৈ গ'ল, এতিয়া ঢাকি থৈ দিম। এতিয়া এই আলুখিনি পিটিকি ল'ম। তাতে দিম পিঁয়াজ, আদা, নহৰু, মেগী মছলা অলপ, মেগী মছলা আৰু অলপ জিৰা গুড়ি আৰু অলপ নিমখ। এতিয়া আলুখিনি পিটিকি ল'ম। অলপ কেঁচা জলকীয়া দি এতিয়া ধুনীয়াকৈ এনেকৈ আলুখিনি ভিতৰত দি পৰঠাখিনি বেলি ল'ম। আৰু অলপ অলপ তেল দি এনেকৈ সেকি ল'লোঁ। ইফালে মটৰৰ ঘুগুনি হৈ আছে।